এইবাৰ CBIৰ সন্মুখলৈ আহিছে আৰক্ষী বিষয়া ৰাজা ইৰছাদ। এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ CBIৰ সন্মুখত আহিছে ৰাজা ইৰছাদ। জুন মুনিৰাবাৰ হত্যাকাণ্ডৰ লগত নাম সাঙুৰ হোৱা এজন আৰক্ষী বিষয়া। জুন মুনিৰাবাৰ মাতৃৰ সাক্ষাৰ পিছতেই ইজনৰ পিছত সিজন আৰক্ষীক মাতিছে CBIৰ লাভলী কাটিয়াৰে। নগাঁৱৰ আৱৰ্ত ভৱনত ইজনৰ পিছত সিজন আৰক্ষী বিষয়া। জুন মুনিৰাবাৰ ৰহস্যজনক মৃত্যুত নাম সাঙুৰ খোৱা এজন আৰক্ষী বিষয়া হৈছে ৰাজা ইৰছাদ। আৰু ইতিমধ্যে ৰাজা ইৰছাদ হাজিৰ হৈছে CBIৰ সন্মুখত। এইবাৰ জিয়াৰা চলাব ৰাজা ইৰছাদক। জুন মুনিৰাবাৰ মাতৃৰ সন্মুখতেই জিয়াৰা চলোৱা হ'ব ৰাজা ইৰছাদক। জুন মুনিৰাবাৰ মাতৃক গুৱাহাটীৰ পৰা নগাঁৱলৈ মুখত কলা কাপোৰ বান্ধি লৈ গৈছে CBIয়ে। CBIৰ লাভলী কাটিয়াৰে আশ্বাস দিছে যে অতি সোনকালে ওলাই আহিব সকলোবোৰ তথ্য আৰু অতি সোনকালেই তদন্তৰ আওতালৈ আহিব লীনা দলে। জুন মুনিৰাবাৰ হত্যাকাণ্ডৰ লগত নাম সাঙুৰ খোৱা আৰক্ষী বিষয়া হৈছে লীনা দলে, আভাজ্যোতি ৰাভা আৰু ৰুণা নিয়োগৰ লগতে আন কেইবাগৰাকী আৰক্ষী বিষয়া। সম্পৰ্কত আছিল সকলো দিশ চালি জাৰি চোৱা হৈছে। আৰক্ষী বিষয়া হৈছে হয়তো আৰু কিছুদিনৰ পিছতেই ৰাজা ইৰছাদ উপস্থিত হৈছে CBIৰ সন্মুখত। এইবাৰ পোহৰলৈ আহিব বহুতো ন তথ্য। ৰাজা ইৰছাদৰ পিছতেই তদন্তৰ আওতালৈ আহিব লীনা দলে। এই কথা উল্লেখ কৰিছে CBIৰ দলটোৱে। জুনমণিৰ মাতৃক লৈ জুনমণিৰ চৰকাৰী আৱাসত CBIৰ দল। CBIৰ বিষয়া লাভলী কাটিয়াৰ চলাইছে এই অভিযান। এইবাৰ নিশ্চয় পোহৰলৈ আহিব জুনমণিৰাবাৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা সকলোবোৰ দোষী। আপোনালোকে কি ভাবে? এইবাৰ পোহৰলৈ আহিবনে সকলোবোৰ দোষীৰ নাম? আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত জনাই দিব।